সো গাইছ আমি ওলাই দিলোঁ মন্দিৰৰ দেৰগাঁও হৈ যাম ঘৰ দেখিছে। তো বন্ধুসকল আজি আমি ৰাতিপুৱা 3টা বজাত ৰাইড ষ্টাৰ্ট কৰিছোঁ, চাইকেল ৰাইড। আৰু আমি যাম আজি বহুত দূৰলৈকে যাম। আমি মানে আছে মন্দিৰত যাম, গোলাঘাট পাৰ হৈ গোলাঘাট মানে দেৰগাঁও পাৰ হৈ নেঘেৰিং যাম আমি আজি। আৰু লগৰ আহি আছে ল'ৰা। আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পায় প্লিজ স্কিপ নকৰি গোটেই ভিডিঅ'টো চাই যাব। এতিয়া এন্ধাৰো হৈ আছে। চ' গাইছ আমি আহি পাই গ'লোহি আমি নতুন দলঙৰ যিখন মানে গোলাঘাট যায় সেইপিনে বাইপাছ হৈ যাম। আৰু বাইপাছৰ ওচৰত আছোহি। ৰাতি মানে দিন পোহৰ মানে হোৱাই নাই, পোহৰ হ'বলৈ আৰু অকণমান দেৰি বাকী আছে। আৰু লগৰকেইটা আহি আছে, অকণমান দেৰি আছে। চ' গাইছ ধনশী নতুন দলং পাই গ'লোহি আৰু অকণমান দূৰ গৈ পামগৈ গোলাঘাটৰ দৃশ্য আপোনালোকৰ পোহৰ হ'লে মানে মই সম্পূৰ্ণৰূপে দেখাই যাম। আৰু ভিডিঅ'টো চাই যাব। বহুত আমাৰ লগত 20-30টামান ল'ৰা আহিছে বহুত দূৰ দূৰণিৰ পৰা। আৰু আজি ৰাইডটো আমাৰ হ'ব, ইমান ভাল নাহিব পাৰে কেমেৰাটো দেখিছে আপোনালোকে, এন্ধাৰ হৈ আছে যিহেতু। বন্ধুসকল পোহৰটো এতিয়া হৈ গৈছে ধুনীয়াকৈ। আৰু পিছত বহুতো আমাৰ লগৰ আহি আছে ৰাইড কৰা যি ল'ৰা আহিছিলে, পিছত আহি আছে। আমি দুটা আগত অকণমান আগবাঢ়ি আহিছোঁ। পোহৰ হৈ আহিছে, অথনি আন্ধাৰৰ কাৰণে মানে চাইকেল চলাবলৈ অসুবিধা হৈছিলে। আৰু আপোনালোকৰ দেখাবৰ কাৰণে ভিডিঅ'টো অকণমান এন্ধাৰ আহিছিলে। এতিয়া আপোনালোকে বহুতেই ভাল দেখিছে চাগে ভিডিঅ'টো। চ' গাইছ আমি টাউন হৈ নগ'লোঁ, এতিয়া শ্বৰ্টকাট এটা ৰাস্তা আছে শালমৰা পিনে যায়, এইটো ৰাস্তাৰেদি আপোনালোকে দেখিছে বৰ্তমান। আৰু গৈ আছোঁ সেই ৰাস্তাৰেদি ব'লক। দেখিছে অসমৰ চাহ খেতি, আৰু এইপিনে বহুতো চাহ খেতি বহুত দূৰলৈকে আছে। আৰু ভিডিঅ'টো কপিব পাৰে যিহেতু ৰাস্তা বেয়া। বন্ধুসকল আহি উপস্থিত হৈছোঁ সেই পুলিবৰ। আৰু পুলিবৰৰ মাজেৰে আমি গৈ আছোঁ ৰাস্তাৰ মাজেৰে। আৰু গাড়ী মটৰ নাই, লকডাউন। আজি হৈছে 15 আগষ্ট। আৰু 15 আগষ্টৰ দিনা আমি এটা চাইকেল ৰাইড কৰিছোঁ। আৰু লগৰবোৰ চব পিছতে আছে, আমি অকল দুটা আগত আহি আছোঁ। এয়া পুলিবৰ জেগাটোৰ মাজেদি আমি আহি আছোঁ বৰ্তমান। আৰু গৈ পামগৈ আৰু বেছি দূৰ নাই ৰাস্তা। চাই যাওক ভিডিঅ'টো।
আমি আহি বৰ্তমান পাইছোঁহি ঢেকীয়াল চাৰিআলি আৰু এইবোৰ লগৰবোৰ ঢেৰ পিছফালে আছে আহি আছে সিহঁতি। আমি ঢেকীয়াল চাৰিআলিত তিনিআলিত মানে ৰখি আছোঁ। এয়া দেখিছে আপোনালোকে পাৰ্থ আৰু বাকিগা চাইগাল পিছত আছে দেখিছে আপোনালোকে। আমি আৰু ব'লক ইমান দূৰ আহি আমাৰ মানে ওচৰতে আছোঁ, নেঘেৰিঙৰ ওচৰত আছোঁ। নেঘেৰিঙত অকণমান চাহ কফি খোৱা দোকান এখন আছে, তাতে আমি চবেই মিলি এতিয়া চাহটো খাই লওঁ, কিবা এটা খাই লওঁ। আমি খাই বৈ আমি আগলৈ যাত্ৰা আৰম্ভ কৰিম আৰু চাইকেল ইয়াতে থৈ দিছোঁ আমাৰ। আৰু ব'লক তেতিয়াহ'লে আমি চাহটো খাই আপোনালোকক ভিডিঅ'টো আকৌ আৰম্ভ কৰিম। ত' গাইছ হোটেলত সোমাই পিনি চবেই এতিয়া খাই আছে আৰু আমি খাইছোঁ আমি চাহ মানে গাখীৰ চাহ খাইছোঁ আৰু গাখীৰ চাহৰ লগত কিবাকিবি আনিবলৈ অৰ্ডাৰ কৰিছোঁ আৰু আহিব এতিয়া চাহ লওঁ। অকল বৰ্তমান ওলাই দিলোঁ শুৱালগুৰিৰ পৰা। শুৱালগুৰিত আমি চাহ খালোঁ চবেই আৰু আমি অকণমান আগত গৈ পামগৈ আৰু নেঘেৰিং আৰু ব'লক তেতিয়াহ'লে তালৈকে ভিডিঅ'টো স্কিপ নকৰি চাই যাব। নেঘেৰিঙৰ ৰাস্তাত সোমাই গ'লোহি। ৰাস্তা বেয়া দেখিছে আপোনালোকে আৰু অকণমান ভাগৰ লাগিছে। চবেই সেয়া ৰখি আছে দূৰত আৰু দুটামান আহিবলৈ আছে আৰু পামগৈ আৰু বেছি দূৰ নাই যাবলৈ। দেখিছে কি ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, এটা সৌন্দৰ্য। পথাৰ চাৰিওফালে পথাৰ আছে আৰু মাজতে ৰাস্তাটো আছে। এই ৰাস্তাটো আজি আমি গুগল মেপ চাই গৈ আছোঁ। ব'লক ইয়াত দেখিছে পাৰ্থ কিবা এটা কৈ দিয়া। ভাল লাগিছে আজি আহি পেলাই আৰু অলপ দূৰ আছে, 2 কিলোমিটাৰমান আছে নেঘেৰিটিং পাবলৈ। তাৰো সকলো পৰিৱেশ চাই থাকিব। বন্ধুসকল আৰু বেছি দূৰ নাই, পামগৈ আৰু গৈ আৰু আধা কিলোমিটাৰমান আছে আৰু আমি এইটো গোলাঘাট পুলিচ চেণ্টাৰ মাজেদি গৈ আছোঁ আৰু তাতে আছে ভিতৰত কোৱাৰ্টাৰবোৰ দেখিবলৈ নাপাব, অকণমান দূৰে আছেগৈ। আমি তাৰ ছাইডেদিয়ে গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। বহুতো কষ্ট হ'ল আহি আৰু কষ্টৰ ফল সদায় মিঠা আৰু আমি আহি পাই গ'লোহি হাইৱে দেখিছে আপোনালোকে। 4 লাইনৰ ৰাস্তা এইপিনে বহুতো দীঘল ৰাস্তা আছে আৰু এই মানে যাম আৰু এতিয়া আপোনালোকক গোটেই দৃশ্যবোৰ দেখামগৈ আৰু চব এয়া আহি উপস্থিত আছে। অকল পকা ৰাস্তাৰ পৰা সোমাই নেঘেৰিঙৰ ৰাস্তা এইটো আৰু আমি তাৰ ভিতৰত যাম আৰু নেঘেৰিঙৰ কাৰণে আহিছোঁ তো আপোনালোকক দেখাবৰ কাৰণে। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টো আৰু লাইক কৰিব আৰু এতিয়া ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল নেঘেৰিঙৰ গেট পাই গ'লো আৰু আমি গেটৰ ভিতৰত যেতিয়া সোমাবলৈ আপোনালোকক চব ভিতৰত ব'লক। বন্ধুসকল আহি পিনি উপস্থিত পাই গ'লোহি আমি। ইমান দূৰ মৰঙিৰ পৰা আহি পাই গ'লোহি বৰ্তমান বহুত দেৰি সময়ত আমাৰ আৰু বহুত কষ্টও হ'ল ৰাস্তাত আহোঁতে, বহুতো ৰাস্তা বেয়া আৰু এতিয়া আপোনালোকক সকলোবোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰত আৰু তেতিয়াহ'লে ব'লক আমি ভিতৰৰ দৃশ্যবোৰ চাম। অকণমান আধা কিলোমিটাৰমান আৰু গ'লে মানে আমি পাম নেঘেৰিটিঙৰ একদম মেইন জেগা আৰু আপোনালোকক সকলোবোৰ দৃশ্য আপোনালোকক দেখাম। এতিয়া ক'লোৱে আপোনালোকক আৰু ব'লক যিহেতু বন্ধুসকল ওপৰলৈ উঠি আহিছোঁ আমি পাহাৰীয়া জেগা আৰু চাইকেল চলাবলৈ অকণমান দিগদাৰ হৈছে। এইটো GBB চেনেলৰ সি পৰি গ'ল দেখিছে। মন্দিৰৰ চাৰিআলিৰ ওচৰত আছে। চাৰিআলিৰ ওচৰত এতিয়া চাকি 2 গছমান কিনিব লাগিছিলে, চাকি কিনি লওঁ আৰু চাকি জ্বলাওঁ বুলি ভাবিছোঁ। ভিতৰত সোমাম, আপোনালোকৰ ভিতৰৰ দৃশ্যবোৰ দেখাই যাম আৰু তেতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰি পুনৰ ভিডিঅ'টো চাই যাব। আৰু আজি বহুতো কষ্ট হৈছে, কষ্ট কৰি আমি সফল হৈছোঁগৈ আজি ইমান দূৰ আহি নেঘেৰিটিঙত আৰু ইমান দূৰ অহা ধেমালি নহয়। চাইকেল লৈ মৰঙিৰ পৰা আহিছোঁ, মৰঙি চাৰিআলিৰ পৰা আহি মানে 3টাতে ওলাইছিলোঁ, ৰাতিপুৱা 3টাত ওলাই পিনি আহিলোঁ আৰু ব'লক এতিয়া ভিতৰৰ দৃশ্যবোৰ দেখাই যাওঁ। বন্ধুসকল বান্দৰকেইটা ইয়াতে খেলি আছে, সিহঁতক কিবাকিবি খুৱাই থৈ যাওঁ। এয়া বিস্কুট
বিস্কুট লৈ আহিছোঁ সিহঁতৰ কাৰণে দোকানৰ পৰা কিনি আৰু আহক দি দিওঁ বন্ধুসকল বান্দৰকো আমি কিবা কিবি দিব লাগে আৰু বহুত মানুহে বান্দৰ বেয়া পায় আৰু মৰম কৰিব লাগে বস্তু তেতিয়াহে আপোনালোকৰ আশীৰ্বাদ পাব খোৱাব এনেকৈ বিস্কুট চিস্কুট ফল বা কিবা কিবি হ'লে মন্দিৰত আহিলে আপোনালোকে বা বাবাখানা আছে বাবাখানাত আপোনালোকে দেখাব পাৰে তেনেকৈ আৰু আমি খোৱালৈ এটা বিস্কুট বন্ধুসকল নেঘেৰিটিঙৰ মন্দিৰ কিছুবছৰ পাই গ'লোহি এতিয়া মন্দিৰৰ ভিতৰত সোমাই আপোনালোকক সকলোবোৰ দৃশ্য দেখা যাম ব'লক গাইজ আমি মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ আপোনালোকক যিমানখিনি পাৰোঁ আজি দেখালোঁ বহুতেই দেখালোঁ আপোনালোকক আৰু এতিয়া ঘৰলৈ যাওঁ আৰু চব ওলাইছে এয়া যাবলৈ ব'লক চ' গাইজ আমি ওলাই দিলোঁ মন্দিৰৰ পৰা আমি এতিয়া এইটো চাইডে নাযাওঁ আমি দেৰগাঁও হৈ যাম ঘৰলৈ আৰু দেৰগাঁও আপোনালোকক কি দেখোঁ ৰাস্তাত দেখাই যাম আৰু চবেই ওলাই মেলি আহিলে ইয়াত দেখিছে আৰু ব'লক তেতিয়াহ'লে আমি দেৰগাঁও মুখে যাত্ৰা আৰম্ভ কৰোঁ বন্ধুসকল আমি পাই গ'লোঁ সেই বৰ্তমান দেৰগাঁও এয়া বজাৰ বহি আছে যিহেতু লকডাউনবোৰ খুলিছেতো অকণমান আৰু বজাৰ সংখ্যাটো অকণ বাঢ়িছে ইয়াত বজাৰ বহিছে দেৰগাঁও পাইছোঁহি আমি আৰু ঘৰ পাওঁতে আমাৰ 12টা বাজিব আৰু বন্ধুসকল ফাইনেলি আহি পালোঁ গোলাঘাট পাৰ হৈ ৰঙাজান আৰু ৰঙাজান মানে বহুতো কষ্ট হ'ল আমাৰ অহা যোৱা তালৈ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়া আমি ৰঙাজানতে ব্লগটো সামৰি মাৰোঁ বুলি ভাবিছোঁ ব্লগটো দীঘলীয়া হৈছে আপোনালোকে চাই পিনি ভাল পায় যেন আশা কৰিলোঁ মই আৰু ইমানটোতে মই ব্লগটো সামৰি